প্ৰিয় দৰ্শক, আমি আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ কমৰ শিল্পৰ বিষয়ে। কমৰ শিল্পটো ভাৰতৰ তথা অসমৰ এটা অতি পুৰণি শিল্প, যিটো শিল্প আমাৰ কৃষক ৰাইজৰ লগত জড়িত। গতিকে আমি এই কমৰ শিল্পটো ক'ৰ পৰা হ'ল, কেনেকৈ আহিল, সেই বিষয়ে আপোনালোকৰ লগত অলপ আলোচনা কৰিম। মই চিয়াৰ টক্সে কৈছোঁ, আপোনালোকক চিয়াৰ টক্সলৈ স্বাগতম। আশা কৰোঁ আপোনাসকল প্ৰত্যেকে ভালে কুশলে আছে, ময়ো আছোঁ। চাই থাকক আমাৰ ভিডিঅ' কমৰ শিল্প কেনেকৈ হ'ল। প্ৰিয় দৰ্শক বন্ধুসকল, কমৰ শিল্পটো ভাৰতৰ অতি প্ৰাচীন এটা শিল্প, যিটো শিল্প আজিও একেবাৰে হাতে কামে অধিক পৰিশ্ৰম কৰি কমৰ নামৰ যিটো ব্যৱসায়িক ব্যক্তিসকল আছে, এই ব্যক্তিসকলে অতি কষ্টৰে এই কমৰ শিল্পটো আগবঢ়াই নি আছে। আমি জানো যে কমৰ শিল্পটো যিটো ব্লেক স্মিথ, এই কমৰ শিল্পটো আমি যদি বুৰঞ্জী চাওঁ, এই কমৰ শিল্পটো ইজিপ্ত মেচপটেমিয়াত প্ৰথমতে আৱিষ্কাৰ কৰা হৈছিল। লোৰ পৰা কেনেকৈ তেওঁলোকে কৃষক ৰাইজৰ বা আন আন কিছুমান সঁজুলি তৈয়াৰ কৰিব পাৰি, ইজিপ্ত আৰু মেচপটেমিয়াত এইটো প্ৰথমে আৱিষ্কাৰ কৰা হৈছিল। কমৰ শিল্পটো আমাৰ ভাৰতৰ প্ৰত্যেকখন জিলাতে, প্ৰত্যেকখন গাঁৱতে বৰ্তমানো চলিত আছে। আমি অসমৰ কথা ক'ম এতিয়া। যদি চাব যাওঁ যে ঋগ্বেদত আমি পাওঁ যে ঋগ্বেদ হ'ল ভাৰতৰ প্ৰথমখন এখন লিখিত গ্ৰন্থ। এই ঋগ্বেদত এই কমৰ শিল্পটোৰ যিটো ধাতু লো, এইটো ঋগ্বেদত অয়স বুলি জনা গৈছে। ঋগ্বেদত আছে অয়স। অয়স মানে কিন্তু তিনিটা ধাতুক বুজাইছিল, সোণ, ৰূপ আৰু লোহা। এই অয়স শেষত গৈ কি হ'ল, অয়সটো কৃষ্ণায়স হ'ল। কৃষ্ণায়স মানে ঋগ্বেদৰ শেষৰ ফালে মানুহবিলাকে আৰু পণ্ডিতসকলে অকল আয়সক কৃষ্ণায়স বুলি মানে জনাজাত হ'ল। তাৰমানে লোক বুজালে। লো মানে আমি যিটো আজিকালি ব্যৱহাৰ কৰোঁ নানা ধৰণৰ অস্ত্ৰ শস্ত্ৰ তৈয়াৰ কৰোঁতে বা কৃষক ৰাইজক সহায় কৰাৰ কাৰণে যিবিলাক আমি যন্ত্ৰ পাতি তৈয়াৰ কৰোঁ, এইটো। কথা হৈছে কি যে আহোমৰ দিনত কিছুমান লিখিত কিতাপ ওলাইছিল। সেই আহোমৰ দিনৰ কিতাপবিলাকত আমাৰ কামৰূপৰ কবি লুইপা আৰু মীনানাথ, এওঁলোকে যিবিলাক কিতাপ আমাৰ উলিয়াইছিল, সামাজিক ধৰণৰ কিছুমান কথা বতৰা আছিল লুইপা আৰু মীনানাথৰ লিখনিবিলাকত। তাত কিন্তু এই লোৰ অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰৰ বিষয়ে স্পষ্টকৈ লিখিত আছে। আৰু প্ৰাক শংকৰী যুগৰ কবি মাধৱ কন্দলী আৰু হৰিবৰ বিপ্ৰ, এই দুইজন কবিৰ লিখনিতো এই লোৰ অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰৰ কথা উল্লেখ আছে। গতিকে আমি অসমৰ এতিয়া যদি চাওঁ, অসমৰ প্ৰত্যেকখন জিলাতে, প্ৰত্যেকখন গাঁৱতে এই কমৰ শিল্পটো এতিয়াও জীয়াই আছে। বহুতে হয়তো কষ্ট বুলি বাদ দিছে, আকৌ নতুন এচামে গ্ৰহণ কৰিছে। কিন্তু কথা হ'ল কি যে এই কমৰ শিল্পটোক এটা আধুনিক ধৰণে চৰকাৰে এই যিবিলাক কমৰ শিল্পত ব্ৰতী মানুহ, এই মানুহবিলাকক চৰকাৰে কিছু সহায় কৰি অলপ আধুনিক ধৰণৰ যন্ত্ৰ পাতি তেওঁলোকক যোগান ধৰি কমৰ শিল্পটো অলপ উন্নত কৰিলে কৃষক ৰাইজৰ বিশেষকৈ সুবিধা হয়। কমৰ শিল্পটো কৰাৰ কাৰণে খুব বেছি মাটিৰ আমাৰ নালাগে, ন্যূনতম মাটিৰ আয়তনতে কৰিব পাৰি আৰু কম মাটিত কৰিব পাৰি। গতিকে যন্ত্ৰ পাতি বেছি নালাগে, শ্ৰমিক কম নালাগে আৰু মানুহৰ যিবিলাক আৱশ্যকীয় বস্তু এইবিলাক এনেকৈ তৈয়াৰ কৰিব পৰা যায়। গতিকে কমৰ শিল্পটো প্ৰস্তুত কৰাৰ আগতে কিছু পৰিমাণৰ বা কিছু
এটা আয়তনৰ মাটি আমাৰ যোগাৰ কৰি আমাৰ এটা ভাটি, নিয়াৰী, খুচুৰাবাৰী বা বাৰণী, ফাং, হৰা, হাতুৰী, চেনা, তাৰপিছত এনেকুৱা কয়লা লাগিল, লো লাগিল, চেপেনা লাগিল আৰু ৰেড লাগিল। এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান বস্তুৰ জৰিয়তে আমাৰ কমৰ শিল্পটোক গঢ় দিব পৰা যায়। গতিকে আমি এতিয়া দেখোঁ যে কমৰ শিল্পটো অসমৰ প্ৰায়বিলাক ঠাইতে যে বিশেষকৈ আমি মন কৰিব লাগিব যে ৰামদিয়াৰ যি কমাৰ তোলাৰ কমৰ শিল্প, ৰামদিয়া হাজোৰ মানে ঐতিহ্যমণ্ডিত হাজো মন্দিৰৰ দক্ষিণ পশ্চিম দিশত ৰামদিয়া অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ গাঁও। এই ৰামদিয়াৰ কমৰ শিল্প আমাৰ অসমত বিখ্যাত, ভাৰতৰো বহুত মানুহে ৰামদিয়াৰ কমৰ শিল্পৰ কথা জানে আৰু ৰামদিয়াত আপোনাসকলে চব বস্তুই পাব পাৰে। গতিকে আমাৰ কৃষক ৰাইজৰ কাৰণে যিবিলাক যন্ত্ৰ পাতি লাগে, ধৰক আমাৰ ডাঙৰ দা লাগে, সৰু দা লাগে, সৰু কটাৰী লাগে, টেমি কটাৰী লাগে, কাঁচি লাগে, চিপৰাং লাগে, খন্তি লাগে, লোৰ মাৰি লাগে, চেপেনে লাগে, হাতীয়াৰা লাগে, কুঠাৰা লাগে বা ৰেতি লাগে। এই আটাইবোৰ বস্তু আমাৰ ৰামদিয়াত প্ৰস্তুত কৰা হয় আৰু কমৰ শিল্পটো এতিয়াও সুন্দৰকৈ ৰামদিয়াত চলি আছে। গতিকে শ্ৰোতাবন্ধুসকল, ৰামদিয়াৰ কমৰ শিল্প বুলিয়েই নহয়, আমাৰ অসমৰ প্ৰায়বিলাক গাঁৱত, আমাৰ ধুবুৰীত আছে, বৰপেটাত আছে, ৰঙিয়াত আছে, নলবাৰীত আছে। গতিকে যিমানবিলাক জিলা আছে গোটেইবিলাকৰে গাঁৱে ভূঞে আমাৰ এই কমৰ শিল্পটো এটা মানে জনপ্ৰিয় শিল্প হিচাপে হৈ আছে। কিন্তু কথা হৈছে কি যে মানুহে অধিক পৰিশ্ৰম কৰি এই কমৰ শিল্পটো চলাই আছে। গতিকে আমি আশা কৰোঁ যে চৰকাৰে যদি কিবা সহায় কৰিব পাৰে কমৰ শিল্পৰ যিবিলাকে ধৰি আছে তেওঁলোকক, তেতিয়াহ'লে কৰ্মশিল্পটো আৰু অতি আমাৰ এটা উন্নত ধৰণৰ কমৰ শিল্প হ'ব বুলি আমি আশা কৰোঁ। ইয়াকে কৈ আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।